প্ৰিয়তমালৈ বুলি মৰমৰ প্ৰিয়তমা, আজি বহুদিনে হ'ল তোমাৰ নামত কবিতা নিলিখা। তুমি কুশলে আছাতো? স্কুলীয়া কলেজীয়া দিনবোৰৰ দৰে নহয়ও এতিয়াৰ দিনবোৰ। কৰ্মব্যস্ততাই খুলি খুলি খাই মোৰ প্ৰতিটো পল। তাতে আৰু বেচৰকাৰী মানুহ নকৰিলেও নহয়। সময়টো ৰৈ নাথাকে। দেউতাও লাহে লাহে দুৰ্বল হৈ আহিল। ঘৰৰ দায়িত্ব ল'বলৈও ককাই ভাই কোনো নাই। মুঠতে এতিয়া আৰু মই তোমাৰ আগৰ প্ৰিয়তম হৈ থকা নাই। তোমাক লগ পোৱাৰ কথা চিন্তা কৰিবলৈও সময়ৰ অভাৱ। পঢ়া টেবুলখনো নাই বহি কিতাপৰ মাজত লুকাই চিঠি লিখিবলৈ। পিছে নিৰল নিশাৰ কপি কপি কোৱা মিঠা কথাবোৰৰ দুই এটা কথা কেতিয়াবা বৰকৈ মনত পৰে। তুমি যে কৈছিলা মই জোন হলে তুমি আকাশ হ'ব লাগিব, তোমাৰ বহল বুকুৰ সৌ মাজত জিৰাবলৈ। বুকুখন বৰকৈ বিষায়ো এতিয়া। দিনটোৰ ভাগৰবোৰেও আহি বুকুত হেঁচা মাৰি ধৰে। চিলমিল টোপনিতো আজিকালি সেই মিঠা মিঠা সপোনবোৰ নেদেখো। নদীৰ পাৰে পাৰে যে লাজ লাজকৈ হাতত হাত ধৰি আগুৱাইছিলো, আহঁতজোপাৰ তলত বহু নবহুকৈ যে গাত গা লগাই বহাইছিলো, কবিতা কবিতা লগা শব্দবোৰ কৈ যায় তোমাৰ হাঁহিৰে মধুৰ সময়বোৰ পাৰ কৰিছিলো। হেৰা সকলো আজি অতীতেই হ'ল। তুমি কুশলে আছাতো? এটি তোমাৰ অজয়।